হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আন এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে মই কিছুমান কি বস্তু দেখুওৱাৰ চেষ্টা কৰিম। তো বলক আমি বস্তুবিলাক চাই আহোঁ বলক। গাহৰি 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 ইয়াটা আৰু ইয়াটা আছে চাওক, আৰু ইয়াটা চাওক না, আৰু ইয়াটা ডাঙৰ গাহৰি আৰু আছে ইয়াত চাইনা আছে নেকি, এইকেইটা চাওক। আৰু এইবিলাক চাফা কৰিম, এইবাৰ আমি কাম কৰিম, কাম আহিলোঁ। অলপ গাঁৱলীয়া ল'ৰা হ'ব লাগে নক, এইবিলাকৰ গাঁৱৰবিলাক পৰিস্থিতিবিলাক চাওক। আৰু ময়ো আজি গাঁৱলীয়া ল'ৰা হ'ম আৰু আপোনালোক দেখুৱাই থাকিম আৰু কি কাম কৰোঁ সকলোবোৰ দেখাম, চাই থাকিব। আৰু এইটো হ'ল আমাৰ কুকু বহি আছে, চাওক কুকু বহি আছে আৰু চাই থাকিব। আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম, কি কাম কৰোঁ কি নকৰোঁ চব শিকাই থাকিম। আৰু এটা কথাটো হ'ল কি, গাহৰিৰ ফাৰ্ম খোলা ইমান সহজ কথা নহয় দিয়ক। বহুত পৰিশ্ৰম কৰি কেনে খুলিব লাগে। আৰু কেনেকৈ কি এইবিলাক যাৰে তাৰে কথা নহয়, আৰু এইবিলাক বহুত কষ্ট আছে ইয়াত। এনে দেখাত বহুত সহজ যে গাহৰি পুহি আছে, বহুত টকা ইনকাম কৰি আছে, কিন্তু নহয় তেনেকুৱা। কিন্তু খাবাও দিব লাগে, বহুত কি মানুহ নিচিনা মেইনটেইন কৰি থাকিব লাগে তেওঁলোকক। আৰু মানুহত কৰোঁ বেছিকৈ মেইনটেইন কৰিব লাগে, যে খাদ্য টাইমে প্ৰতি খাদ্য, টাইমে প্ৰতি কিবা কিবি এইবিলাক আধা চাধা দি থাকিবই লাগে দিয়ক। আৰু এইফালে বহুত কষ্ট দিয়ক। আৰু এইবিলাক চক কি এইবিলাক বাঁহত দিয়া আছে ন, বাঁহৰ কাৰণে এইবিলাক ভাঙি দিয়ে এইবিলাক, আৰু বহুত কষ্ট দিয়ক এতিয়া এনে। আৰু গৰু আছে, ছাগলীও আছে, আৰু এনেহেন কিছুমান আছে, আৰু বহুত কষ্ট। আৰু ধৰক ফাৰ্ম খুলিলে নহ'ব, সেই কৰিব পাৰিব লাগিব। আৰু আজি মই ইয়াত উপস্থিত থাকি কিনে মই গম পাইছোঁ কেনেহেন কি ইয়াৰ কামবিলাক কৰি কেনেহেন ভাল বেয়া কিমান কি, তো সেইবিলাক সকলোবোৰ মই গম পাই আছোঁ। তো সেইকাৰণে আপোনালোকক মই দেখুওৱাৰ চেষ্টা কৰিছোঁ। তো যোনে ভাবি থাকে ধৰক কামটো বহুত সহজ, বিজনেছ আছে, কিবা আছে, গাহৰি ফাৰ্ম আছে, বহুত পইচা পায়, এনেকৈ কৈ দিছোঁ কিন্তু আজি মই নিজে থাকি কেনে গম পাইছোঁ ধৰক কিমান কষ্ট আছে ইয়াত। তাত কি ক'ম আৰু, বহুত কষ্ট দিয়ক। আৰু আজিৰ দিনটোত যিমানখিনি কাম হয়, আপোনালোকৰ আজিৰ দিনটোত কিমান কাম কৰে ভিনদেউৱে, আৰু তাৰ লগত মই অলপমান সহযোগিতা কৰিম। আৰু কিমান কি হয় আৰু আপোনালোক দেখুৱাই থাকিম। আজিৰ দিনটোত কিমান কাম কৰে সকলোবোৰ দেখুৱাম আপোনাক, চাই থাকিব। আৰু ভিনদেউক বোলে পানী লাগে, তো পানী এক বাল্টিং লৈ আহিছোঁ ময়ো, সৰু বাল্টিংখন। বহুত দূৰত নাই, অলপ খোজকাঢ়ি যাব লাগে, তো সেইকাৰণে অলপ কৰি হৈ যাব। তো দি থাকিম এনেকৈ। তাত ভিনদেউ আছে, আৰু ভিনদেউৱে মোক ক'লে তাতে গৰুবিলাক আছে, আৰু গৰুবিলাকত কি অলপ খেৰ চেৰবিলাক দি আহিব লাগে। গৰুবিলাকে চিঞৰি আছে ন, সেইকাৰণে কি অলপ খেৰ চেৰ দি আহোঁ। তো বলক আমি খেৰ চেৰ দিব যাওঁ, বলক। আৰু এইফালে হ'ল মই খেৰ দি দিছোঁ গৰুকেইটাক। আৰু এইফালে এটা আছে, ৰ'ব দেখি আছোঁ, এয়া চাওক, এইফালে এটা আছে। আৰু দি দিছোঁ দিয়ক। আৰু ভোকতে আটা বাঢ়িছিল ন, সেইকাৰণে দিছোঁ দিয়ক। আৰু এইফালে আমাৰ এটা টিকুচমিনি আমাৰ কুকু এটা আছে, চাওক না, আকৌ দি দিওঁ দিয়ক অলপ খেৰ, অলপ খাওঁতে আৰু খাই লওক, গা চা বান্ধক। এইফালে খেৰ চেৰ অলপ ওলম হৈ আছে, খেৰখিনি অলপ ওপৰত উঠি থওঁ দিয়ক, থলি অলপ ভাল হ'ব। তো সেই আৰু কি বহুত তলত নামি আছে না, অলপ চাউন কৰিছোঁ, তেতিয়া ভাল আৰু সেয়াই। আৰু এইফালে হ'ল আমাৰ ভিনদেউ, মই যে কৈছিলোঁ আপোনালোকক বাচ্ছাবিলাক যে ওলাই যায়, তো এইবিলাক সেইকাৰণে কি অলপ মাৰি দিব লাগে। আৰু এইবিলাক চাওকচোন কিমান উলিয়াই থৈছে, মুখে দিয়ে ইমান জোৰে আছে, কি সেইকাৰণে এইবিলাক অলপ টান চান কৰি মাৰি দি আছে, গাঁঠি চাঠি দি আছে দিয়ক। কিন্তু আৰু অলপ মেৰামতি কৰিব লাগে দিয়ক অলপ, নহ'লে ইয়াৰ এইটো কিমান জোৰ আছে তাতে কাম কৰি আছে দিয়ক। আৰু অলপ ছাগলটোক দি দিলোঁ দিয়ক, আৰু অলপ কঁঠালৰ পাত আনি দিলোঁ দিয়ক। তো আমি গাখীৰ চাখীৰ দি কমপ্লিট আমি আহি গ'লোঁ। আৰু মোৰ তাত দেখা পাইছে এটা মাইক্ৰ'ফোন এটা আছে, তো সেইটো মই কি নতুন এটা কিনি আনিছিলোঁ। তো সেইটো দি ভিডিঅ' বনোৱা নাছিলোঁ, তো আজি বনাইছোঁ। তো তাত চাউণ্ড কোৱালিটি কেনেহেন হয় আপোনালোকে ক'ব মোক কমেণ্টত। আৰু বহুত কৰিব আৰু কাম, আৰু দানা চানা এইবিলাক দিব আছে। ভিনদেউক সুধিছিলোঁ বা কিমান কি কেনেহেন, আৰু কিবা কাম আছে নেকি, তো ভিনদেউৱে কৈছে আৰু আছে, কি গৰুবিলাকক দানা চানা দিব আছে, আৰু খাদ্য দিব। কিমান কষ্ট, কি বুলি ক'ম, আৰু বহুত কষ্ট আছে। ব্লগ আপোনালোক দেখাই থাকোঁ কেনেকৈ কি কৰোঁ। আগত বোলে কিবা বোলে সেই আছে বোলে, অলপ খেতি চেতি আছে বোলে, ব্লগ চাব। আৰু এইবিলাক চাওক না, চব ধানৰ খেতি কৰা আছে, চব ধানে। আৰু এইবিলাক চব ইয়াত কাটি থৈ দিছে ধানবিলাক,
কিমান ধান কাটি থৈছে চাওক না এইবিলাক কিমান ধান আৰে আগতো আছে ধান কাটি থৈ দিয়া এইবিলাক চব কাটি থৈ দিছে আৰু এইবিলাক চাওক ধানৰ গাছ মানে ধান আৰু সেইবোৰ তাত কাটি থৈ দিছে বলক আমি তাত চাই আহোঁ আমি ধান চাম আজি ধানে ধান সঁচাকে গাঁৱলীয়া পৰিৱেশটো বহুত ভাল লাগে বহুত চাওক না এইবিলাক ধান আমিবিলাকে ধান ৰুৱে বা ৰুৱে সেইবিলাকে মানে কোনটো পাইছে তেখেতসকলেও কিনি খাব লাগে কিন্তু নহয় আৰু ইমান চব ধানে কিমান ধান ৰুইছে সেইবিলাক চাওক না আৰু সেইখন হ'ল পাহাৰ কিবা পাহাৰ মই নামটো নাজানো দিয়ক পাহাৰ আৰু সেইফালে সেই তাৰ আগতো আছে এইবিলাক ধান এই ছাগলীটো আছে তাৰ সেইখিনিতে মানে চব ধান কাটি থৈ দিছে ধান ৰুই থৈ দিছে এইবিলাক মানে চব এইবিলাক ধানে ৰুৱে আৰু এইবিলাক সকলোবোৰ ধানে তেওঁ গমটো পাইছে আৰু এইবিলাক চাউলে দিয়ক চব আৰু কাটি থৈছে আৰু চব মানে কাটি কুটি ইয়াত থৈ দিছে আৰু এইবিলাকো এতিয়া কাটছে মানে এইবিলাক কাটি ইয়াৰ য'ত মই খোজ দি আছোঁ তো ইয়াৰ সেইবিলাক কাটি কিনে তাত থৈ দিছে মানে হেৰি কৰিব চাউলটো ওলাব পিছত বিক্ৰী কৰিব সেনেকৈ আৰু ধৰক তামাম এতিয়া মানে গাহৰিবিলাক খাদ্য দিব মোক মাতি আছে বলক আমি কাম কৰিম গাহৰি খাদ্য দিম মই এতিয়া বলক আৰু তাতে ভিনদৈ গৰুবিলাকক মানে খাদ্যবিলাক দি আছে আৰু মই তাতে অলপ মানে গৰুটোৱে মানে শাকছিল তো সেই গোবৰখিনি মানে অলপ ফেলাই আছিলোঁ তো এইবিলাক গৰুক দানা চানা দিয়াৰ পিছত তো আমাৰ গাহৰিক খাদ্য দিব তো এয়ে আৰু গোবৰখিনি ফেলাই থকা মানে আৰু গোবৰখিনি ফেলাই আছোঁ আৰু আপোনালোকে দেখা পাইছে মানে কি গাহৰিৰ কাৰণে ভিনদেউ মানে পুৰা লাজ কৰিছে মানে কি সেইকাৰণে মানে কি অলপ হেৰি গৈছে আৰু আপোনালোকক দেখুৱাই দিলোৱে গাহৰিৰ ফাৰ্মবোৰ আৰু তাত আছে আৰু গৰু আছে ছাগলী আছে এনেকৈ আছে আৰু তাত কিমান কি কাম কৰে আপোনালোকক কৈছোৱে আৰু যদিহে আৰু কোনোবাক যদি গাহৰি ইয়াত লোকেল গাহৰি আছে চালানী গাহৰি আছে মানে যি লাগে তাকেই আছে তো আমাৰ সকলো ধৰণৰ মানে বিজনেছ কৰি থাকে অলপ চলপ কৰি আৰু যদি কোনোবাক যদি লাগে ইয়াত মানে কি ডিছক্ৰিপশ্যনত মই নাম্বাৰটো দি থ'ম আৰু ইয়াৰ পৰা যদি গাহৰি লাগে তো তলত নাম্বাৰটো দিয়া আছে তো তাৰ পৰা ল'ব পাৰিব কণ্টেক্ট কৰি কিনে এইটো হ'ল মোৰ ভাগিনী আৰু একবাৰ কৈ দিয়া হেল্ল' বন্ধুসকল কৈ দিয়া আমাৰ মামা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱা এনেকৈ কোৱা ছাবস্ক্ৰাইব কৰি দিব হয় না দিয়ক ছাবস্ক্ৰাইব কৰি দিব তো ঠিক আছে আজিলৈকে ইয়াতে